ব্লগটোলৈ পুনৰ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ। কাইলৈ যিহেতু লক্ষী পূজা, আজি আমি মানে এইটো তিল পিঠা বনাবলৈ গৈ আছোঁ। তেতিয়া বলছে চাইড ব'লক মই আপোনালোকক দেখাম নে আমি কি বনাওঁ কি নবনাওঁ। মায়ে বনাই আছে পিঠা, এইজনী মা এইপিনে নাৰিকলৰ গুৰি হেৰি চাওক ধুনীয়াকৈ পিঠা বনাই আছে। মানে মায়ে নাৰাখে একদম এটা ধুনীয়াকৈ খাই ল'ব। বাই বাই। এইটো ইমান টান হৈছে। টেষ্টি আধা দি বনাই হৈয়ে গ'ল। এইপিনে ফ্ৰেণ্ডছ এইপিনে মই বনাই আছে পিঠা এটা। বনাইছোঁ ফ্ৰেণ্ডছ হৈ গ'ল পিঠা। ফ্ৰেণ্ডছ এইকেইটা মিনি মই বনাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। আপোনালোকলৈ আগতীয়াকৈ কাতি বিহু শুভেচ্ছা থাকিল।